মই ইনভাৰ্স ট্ৰিগনমেট্ৰিক ফাংচনৰ আজি দ্বিতীয় ভিডিঅ' আপলোড কৰিব ওলাইছোঁ। মই প্ৰথম ভিডিঅ'টোত দুখন চাৰ্ট দিছিলোঁ। সেই এখন চাৰ্ট দিছিলোঁ আদিক্ষেত্ৰ আৰু পৰিসৰ। সেইখন চাৰ্ট মুখস্থ কৰিব দিছিলোঁ। সেইখন চাৰ্টৰ পৰাই প্ৰত্যেক বছৰে আহি থাকে আৰু আহিবই। আৰু কেইটামান চাইন কচাইক টেন কটৰে কেইটামান ভেলু মুখস্থ কৰিব দিছোঁ। সেইখন ক্লাছ 10তে অলৰেডি পাই আহিছে। সেইবিলাক ভেলুটো মুখস্থ থাকিলে ভালে কথা, যদিও নাই তথাপিও তোমালোকে মুখস্থ কৰি ল'বা। আজি মই এই দ্বিতীয় ভিডিঅ'টোত 6টা ফৰ্মুলা মুখস্থ কৰিব লাগিব। এই 6টা ফৰ্মুলা যদি মুখস্থ কৰা তেনেহ'লে তোমালোকে 2.12 বিন্দাছ পাৰিবা। প্ৰথম ফৰ্মুলাটো হ'ল চাইন ইনভাৰ্স -x। ইয়াত ইকুৱেল এই মাইনাছটো বাহিৰ হয় আৰু চাইন ইনভাৰ্স এক্সটো লিখি দিয়ে। আৰু 2টোত হ'ল টেন ইনভাৰ্স -x। ইয়াতো ছেম, ইয়াৰে মাইনাছ থকাটো এক্সৰ লগত যিটো মাইনাছ আছে সেইটো মাইনাছটো বাহিৰ হয়, বাকী ছেম মাইনাছ টেন ইনভাৰ্স x। ৰোমান নম্বৰ 3 কচেক ইনভাৰ্স -x ইকুৱেল মাইনাছ কচেক ইনভাৰ্স x। 4, 5 and 6 are different. Cos inverse minus x equal pi minus cos inverse x. Sec inverse minus x equal pi minus sec inverse x. ইয়াত খালি অনলি পাই টাৰ্মটো আহি যায় আগত, বাকী চব আগৰ দৰে ছেমে আছিল। cot inverse minus x equal pi minus cot inverse minus x equal pi minus cot inverse x. মই অনুসৰণি 2.1ৰ দুটামান গণিত কৰিবলৈ চেষ্টা কৰিছোঁ। যে এক্সামত আহিব যে চাইন ইনভাৰ্স মাইনাছ হাফৰ মুখ্য মান উলিওৱা বা প্ৰিন্সিপাল ভেলু। মুখ্য মানটোক প্ৰিন্সিপাল ভেলু বুলি কয়। চাইন ইনভাৰ্স মাইনাছ হাফ ইয়াৰ আমি মুখ্য মানটো ল'ব লাগে। ডাইৰেক্ট তুমি ফৰ্মুলাত বহাই দিয়া। ফৰ্মুলা কোনটো কৰিব? ফৰ্মুলাৰ পৰা এইটো চাইন ইনভাৰ্স মাইনাছ এক্স, এই মাইনাছটো বাহিৰ হৈ যায় আৰু চাইন ইনভাৰ্স এক্সটো থাকি যায়। ইয়াতো ছেম লিখিছোঁ, মাইনাছটো বাহিৰ কৰিছোঁ, চাইন ইনভাৰ্স এক্সৰ ঠাইত হাফ। এতিয়া হাফৰ মানটো কি? চাইন ইনভাৰ্সটো আৰু চাইন ইনভাৰ্সটো আমি যিকোনো প্ৰকাৰে কেঞ্চেল কৰিব লাগে। আমি চাইন ইনভাৰ্স ৰিলেটেড থকা হাফ মানটো ক'ত পোৱা যায়? চাইন পাই বাই 6ত। চাইন পাই বাই 6 মানে কি? পাই মিনছ 180 ডিগ্ৰী ডিভাইডেড 6 30 ডিগ্ৰী, চাইন 30 ডিগ্ৰী মানে হাফ। চাইন ইনভাৰ্স আৰু চাইন কেঞ্চেল কৰিলে কি থাকে? পাই বাই 6। চাইন ইনভাৰ্স আৰু চাইনটো অলৰেডি গমেই পোৱা। এইটোৰ চাইন ইনভাৰ্স মানে 1/sin আৰু চাইনটো ওপৰত থাকে, তলৰ চাইন আৰু ওপৰৰ চাইনটো কেঞ্চেল যাব, চাইন ইনভাৰ্স আৰু চাইনটো কেঞ্চেল যায়। ঠিক তেনেদৰে হয় মাইনাছ পাই বাই 6। ইয়াৰ প্ৰিন্সিপাল ভেলু হ'ল মাইনাছ পাই বাই 6 চাইন ইনভাৰ্সৰ। চাইন ইনভাৰ্স হাফৰ প্ৰিন্সিপাল ভেলু কি? মাইনাছ পাই বাই 6। ঠিক তেনেদৰে ছেম 2 নম্বৰটো কছ ইনভাৰ্স √3/2 ইকুৱেল কছ ইনভাৰ্স কছ ৰিলেটেড থকা √3/2ৰ ভেলু কি আছে? কছ পাই বাই 6 চত আছে। কছ পাই বাই 6 মানে কি? পাই মানে হ'ল 180 ডিগ্ৰী, 60 হৰণ কৰিলে কি হ'ব? 30 ডিগ্ৰী। কছ 30 ডিগ্ৰী মানে হ'ল √3/2 আৰু কছ ইনভাৰ্স আৰু কছ যদি কেঞ্চেল যায় পাই বাই 6 হ'ব। এইটো মানে কোনো ফৰ্মুলাত পৰা নাই, সেইকাৰণে ডাইৰেক্ট ভেলুটো ব্যৱহাৰ হৈছে। য'ত মাইনাছ থাকে চাইন ইনভাৰ্স, কছ ইনভাৰ্স, টেন ইনভাৰ্স, কট ইনভাৰ্স যদি মাইনাছ থাকে তেনেহ'লে ফৰ্মুলাটো ইউজ হয়। যদি একো মাইনাছ নাথাকে ডাইৰেক্ট ভেলুটো বহাই দিলে হ'ল। ইয়াতো মাইনাছ 4 নম্বৰটো টেন ইনভাৰ্স মাইনাছ √3। এইটো ফৰ্মুলাত কি কৰিছে? টেন ইনভাৰ্স মাইনাছ এক্স। এক্সৰ ঠাইত অনলি √3। ছেম টেন ইনভাৰ্স মাইনাছ এক্স, এই মাইনাছটো বাহিৰ হৈ যাব। ইয়াত মাইনাছটো বাহিৰ হৈছে আৰু টেন ইনভাৰ্স এক্স। এক্সৰ মান হ'ল √3। ইয়াতো ছেম তেনেকুৱাকৈ মাইনাছটো বাহিৰ হৈছে, টেন ইনভাৰ্স √3।
10 লগত ৰিলেটেড থকা ৰুট 3 মানটো কেতিয়া হয় tan 60 ডিগ্ৰী মানে কি ৰুট 3 tan 60 ডিগ্ৰীটো আমি কেনেকৈ লিখিব মই প্ৰথম ভিডিঅ'তে কৈছোঁ যে আমি এইবিলাক বস্তু ডিগ্ৰীত লিখিব নোৱাৰোঁ আমি ৰেডিয়ানত লিখিব এইবিলাক বস্তু ৰেডিয়ানত লিখিব লাগিব এইটো পাই মান হ'ল 29 ডিগ্ৰী 3 দি হৰণ কৰিলে কিমান হ'ব 60 ডিগ্ৰী tan ইনভাৰ্ছ আৰু tan কাটা গ'লে tan ইনভাৰ্ছ আৰু tan কেঞ্চেল গ'লে কি হ'ব -π/3 4 নম্বৰটো আৰু মই লাষ্ট 10 নম্বৰটো কৰিবলৈ চেষ্টা কৰিছোঁ এইবাৰো cosec ইনভাৰ্ছ -√2 এইটো আমাৰ ফৰ্মুলাত পৰিছে cosec ইনভাৰ্ছ -x ইকুৱেল এইটো মই চাইডত ফৰ্মুলাটো লিখি দিছোঁ -cosec ইনভাৰ্ছ x ঠিক তেনেদৰে এই মাইনাছটো ৰুটৰ মাইনাছ ইয়াৰ -2 বাহিৰ হৈছে -cosec ইনভাৰ্ছ √2 আমাৰ cosec ইনভাৰ্ছ ৰিলেটেড থকা ৰুটটো ক'ত পোৱা যায় যে cosec 45 ডিগ্ৰীৰ মান হ'ল cosec 45 ডিগ্ৰীৰ মান হ'ল √2 হ'লে 45 ডিগ্ৰী কেনেকুৱা হ'ব 180 ডিগ্ৰী বাই